নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল হাগৰিকা চেতিয়ালৈ। আজিও আমি ওলাইছো পিকনিক খাবলৈ। আজি চাগে নতুন বছৰ বুলি হেক পাৰ্টি হ'ব। আমি আজি জাপিহজীয়া গাঁৱৰ ডেকা জীয়ৰী বোৱাৰী সকলো ওলাইছো। এফালে জীয়ৰী মাত্ৰ অকল এজনী, ষ্টাম্পটো ল'লে মানে বোৱাৰীয়ে হ'লহেঁতেন। ছোৱালী কোনো নাই। কি হ'ব, ভিডিঅ'টো শেষলৈকে চাই থাকিব। এগৰাকী এগৰাকীকৈ ওলাইছে, আমি ইয়াত এগৰাকী তুলিবলৈ ৰৈ আছো। কি ল'লা তুমি এইবোৰ? বুট চাহৰ লগত নেকি নে চাকনা? আমাৰ গাড়ীখনত আমি ছজনী হাঁহি হাঁহি আহি আছো। এয়া বেটাটো। আমাৰ লগত অহা আনখন গাড়ী এখন, ইহঁতি পিছফালে উঠি লৈছে। কেইবাটাও আছে ইহঁতি। আমি আজি নেপকো ব্ৰিজতে পিকনিক খোৱাৰ সিদ্ধান্তটো ল'লোঁ আৰু এইখন হ'ল গেটখন। এইফালৰ পৰা 1.5 কিলোমিটাৰ গ'লে এই নেপকো ব্ৰিজখন পায়। চাওঁ কি হয়, তাতে খোৱা হয় নে বেলেগত খোৱা হয়। এয়া আমি পাই গ'লোহি নেপকো ব্ৰিজখন। আমি ব্ৰিজৰ তল পালোহি। ব্ৰিজৰ তলখন বৰ লেতেৰা আছিলে, হ'লেও ইয়াতে খোৱাৰ সিদ্ধান্তটো এইফালে আমাৰ বোৱাৰীহঁতে শাক কটা ষ্টাৰ্ট কৰিলে। এইফালে জুই ধৰি লভিয়ে চাহ বনাইছে। খৰিৰ যিহে গতি, জুই নজ্বলেই বেচেৰীজনী। অলপি চাহ বাগিছ আমাৰ পিকনিকৰ অৱস্থা। ইমান দিনৰ পৰা প্লেনিং কৰি গৈ হেতাই চাহ বাগিবলগীয়া হৈছে ন। য়েছ চবেই কামে কামে লাগি গৈছে। এইফালে কলা, এইফালে বামুণীয়ে মাংস বনাই আছে, গাহৰি মাংস। এইফালে আমাৰ অকণমানি মইনাজনীও আহিছে আৰু এইফালে চিমিহঁতে নাচ ষ্টাৰ্ট কৰিলে, লগতে ময়ো এপাক নাচি দিলোঁ। আজি পিকনিকস্থলীত প্ৰায় 12টামান পাৰ্টি হ'ব। একেলগে নাচিলোঁ, গালোঁ আৰু আমাৰ লগত এটা পাৰ্টিয়ে খাবলৈও আহিল।
ভাল লাগিলে। এতিয়া আমি আহি আছো ওচৰতে বৌদ্ধ মন্দিৰ এটা আছে, তালৈ আহি আছো আমি বোৱাৰীখিনি ছোৱালীখিনি। এতিয়া নাচিছে এই আমাৰ এইটো নাচি আছে হাত। মন্দিৰটো পালোহি আৰু ইয়াতে এটা মস্ত ডাঙৰ ডলা লাগি আছে, গতিকে বাহিৰতে ফটো মাৰি আমি গুচি আহিলোঁ, ভিতৰত সোমাবলৈ আৰু নাপালোঁ। এয়া প্ৰথম কুটাই খাবলৈ বহিলেই। বৰ বেছি আইটেম নাই, গাহৰি মাংস, চালাড আৰু বন্ধাকবি ভাজি টেঙাৰে আমাৰ আজি পিকনিকটো হৈ গ'ল। এয়া ছেকেণ্ড কুটা বহিছে, এয়া বেলেগ পাৰ্টিৰ ল'ৰাকেইটামানে আহি আমাৰ লগতে খালেহি, আমাৰ লগতে নাছিলে। এইফালে ল'ৰাহঁতৰ নাচ আৰম্ভ হৈ গ'ল আৰু বাকীখিনিয়ে খোৱাত ব্যস্ত। খাই বৈ বস্তুবোৰ হাতত লৈ সকলোৱে ওপৰলৈ উঠি আহিলোঁ আৰু ঘৰলৈ বুলি ঢাপলি মেলিলোঁ। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল। যদি ভাল পায় লাইক এটা কৰি দিব।